জানে যে আজি এটা বিখ্যাত দিন। আজি দেশভক্ত তৰুণা ফুকনৰ মৃত্যুবাৰ্ষিকী। আজি তেখেতৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজন কৰা এই ৰক্তদান শিবিৰত মই সকলোকে অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ৰক্তদানৰ যোগেদি যে ৰক্তদান মহৎ দান এই কথাটো প্ৰতিপন্ন কৰিব আৰু ইয়াৰ দ্বাৰা এই অঞ্চলৰ যিবিলাক উদীয়মান ডেকা আছে, যুৱক যুৱতী আছে, তেওঁলোকেও ভৱিষ্যতলৈও ৰক্তদানৰ যে মহৎ যি কাৰ্য আছে তেনেকুৱা পন্থাত নিশ্চয় উৎসাহিত হ'ব। আৰু ইয়াকে আশা কৰি মই নেতাজী পাঠ্য চক্ৰ ক্লাবৰ সভাপতি আৰু সম্পাদকক এই শিবিৰটো আয়োজন কৰাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ তেওঁলোকে ভৱিষ্যতেও এনেধৰণৰ প্ৰগ্ৰাম, এনেধৰণৰ অনুষ্ঠান আয়োজিত কৰিব কৰি দেশৰ বা ৰাইজৰ সেৱাত মনোনিয়োগ কৰিব বুলি মই আশা কৰিছোঁ। আজি আমাৰ ধিং মহাবিদ্যালয় NSS গোট আৰু নেতাজী পাঠ্য চক্ৰ ক্লাবৰ মাজত এটি অতি পবিত্ৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰক্তদান অৰ্থাৎ পৃথিৱীৰ সৰ্বোচ্চ বলিদান আমি প্ৰত্যেকেই জানো। আমি প্ৰত্যেকেই এই বলিদানটি কৰিব লাগে। সঁচাকৈয়ে এই পবিত্ৰ বলিদানটিত অংশগ্ৰহণ কৰিব পৰা প্ৰত্যেকজনেই অতি সৌভাগ্যৱান, কাৰণ তেওঁ হয়তো নিজেই নাজানে তেওঁ দান কৰা ৰক্তখিনিৰ পৰা তেওঁ কিমানখিনি আশীৰ্বাদ পাব পাৰে আৰু তেওঁ এজন মৃত্যুমুখত পৰা মানুহক জীৱন দান কৰিব পাৰে। সঁচাকৈয়ে আমি যিখিনি তেজ দান কৰোঁ সেই তেজখিনি আমাৰ শৰীৰত ঘূৰি আহিবৰ কাৰণে বেছি সময় নালাগে, কিন্তু অলপ তেজৰ কাৰণে, অলপ সামান্য তেজৰ কাৰণে এজন মানুহ যেতিয়া মৃত্যুমুখত পৰে আমি জানো সেই মানুহজনক পুনৰ ঘূৰাই আনিব পাৰিম? এনে বহুতো ঘটনা আছে আমি দাঙি ধৰিব নোৱাৰোঁ বৰ্তমান সময়ত। গতিকে আমি সকলোৱে তেজ দান কৰিব লাগে। আৰু বহু মানুহে ভাবে যে ৰক্তদান কৰিলে আমাৰ শৰীৰৰ ৰক্তখিনি নাইকিয়া হৈ যাব। এনে কোনো কথা আহি নপৰে, কাৰণ আমি যেতিয়া আমাৰ ৰক্তদান কৰিব যাম তেতিয়া সম্পূৰ্ণ টেষ্ট হ'ব আমাৰ শৰীৰৰ। আমাৰ শৰীৰত যদি পৰ্যাপ্ত পৰিমাণৰ তেজ নাথাকে বা যিমানখিনি থাকিব লাগে সিমানেই আছে, তাতকৈ বেছি নাই, তেতিয়া আমি ৰক্তদান কৰিব নোৱাৰোঁ। গতিকে ৰক্তদান কৰিলে আমাৰো কিছুমান লাভ আছে আৰু যিজনে এই তেজখিনি পাব তেওঁৰো বহুখিনি সহায় হৈ যায় তেওঁৰো। গতিকে আমি সদায় ৰক্তদান কৰিব লাগে বুলি মই ভাবোঁ। মই ধিং মহাবিদ্যালয়ৰ NSS গোটৰ সৈতে জড়িত হৈ এনেধৰণৰ সমাজ কল্যাণমূলক কামসমূহ কৰিবলৈ বহুত সুখী অনুভৱ কৰিছোঁ, কাৰণ এনেধৰণৰ কামসমূহ সকলোৱে কৰিব নোৱাৰে আৰু এই সুযোগটো মই লাভ কৰিছোঁ। গতিকে আশা কৰিছোঁ এনেধৰণৰ সমাজ কল্যাণমূলক কাম আমি আগন্তুক দিনসমূহত আৰু কৰিবলৈ সক্ষম হওঁ। তাৰে কামনাৰে সজাগ ভাৰতীয়, সজাগ নাগৰিক। আৰু মই চিত্ৰৰঞ্জন নাথ, ধিং কলেজৰ NSS ভলেণ্টিয়াৰ। আমাৰ প্ৰিয় ডক্টৰ মুকুটমণি শইকীয়া ছাৰ হয় আৰু আমি সকলোৱে সমাজৰ হৈ কাম কৰি যাব লাগিব। ধন্যবাদ।